আবেলি সময়ত আজি লগৰ ল'ৰাহঁতে অলপ ফুৰিবলৈ বুলি ওলাই আহিলোঁ। ওলাই আহি আজি বহুত দিনৰ মূৰত সঁচাকৈ মনটো বহুতেই ভাল লাগিছিল। আবেলি সময়ৰ সোণোৱালী কিৰণে সোণোৱালী পথাৰখনক এক মনোমোহা দৃশ্যলৈ পৰিণত কৰিছিল। আমি আহি উপস্থিত হৈছিলোঁ দিখৌ মুখত, য'ত দিখৌ নদী আৰু ব্ৰহ্মপুত্ৰ লগ লাগিছে। এই আবেলি সময়ৰ দৃশ্যই মন সঁচাকৈ মনোমুগ্ধ কৰি তুলিছিল। অঞ্চলটো গোটেই এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছিল। তাৰে কিছু মুহূৰ্ত কেমেৰাত তুলি ৰাখিলোঁ।